হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ'। মই নলবাৰীৰ নতুন ঠাইডোখৰলৈ গৈ আছোঁ এটি বিশেষ কামত। আপোনালোকে হয়তো থাম্বনেইল চাই বুজিয়ে পাইছে কিহৰ কাৰণে যাই আছোঁ, আৰু তাৰ পৰা মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এইটো ভিডিঅ'। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, দিনটোৰ সকলোখিনি কথা জানিব পাৰিব আপোনালোকে। আপোনালোকৰ লগত বাৰু কেতিয়াবা এনেকুৱা হৈছেগৈনে যে কিবা এটা কামৰ বাবে আপুনি জল্দি কৰিবলৈ যাবলৈ ওলাইছে, কিন্তু সেইদিনাই যিমান বাধা বিঘিনি আছে সকলোখিনি আহি আপোনাৰ সন্মুখত হাজিৰ হৈছে। মোৰ লগতো আজি ঠিক তেনেকুৱাই হৈছে। এইফালে ঘৰৰ পৰা ওলাওঁতেই মোৰ বহুত দেৰি হৈছে, তাতো আহি ৰাস্তাৰ মাজত এইবোৰ বেলেগ নহয়, এইয়া যান-জঁটবোৰ যে দেখিছে, ৰাস্তাৰ ভিৰবোৰ, এইবোৰৰ কথাই কৈছোঁ। কিন্তু কি কৰিব, উপায়তো নাই। মন্ত্ৰী এম.এল.এৰ তুলনাত আমিনো কোন? ৰাস্তাত এইয়া ভিৰ যে দেখিছে, এইবোৰ আচলতে মন্ত্ৰী এম.এল.এ অহাৰ বাবেহে হৈছে। আজি কোনোবা আহিব টাউনলৈ, সেইবাবে ৰাস্তাত ইমানকৈ গাড়ীৰ দীঘলীয়া লাইন লাগিছে। আমি হৈছোঁ এতিয়া সাধাৰণ জনতা, সেইবাবে আমিও নিজৰ টাইম মেইনটেইন কৰিবৰ বাবে আধা ৰাস্তাতে ই-ৰিক্সাৰ পৰা নামি এয়া চাইডেৰে খোজকাঢ়ি গৈ থাকিলোঁ। ভিৰ কমাৰ লগে লগে আকৌ ই-ৰিক্সা এখন ৰখাই আমি যাবলৈ ওলালোঁ। ইয়াৰ পৰা তালৈকে আমাৰ বেছি দূৰ নহয়, আমি সোনকালে গৈ পামেই। মিটিং চলছে নাকি? আমি যাম ৰয়েল শান্তি বিয়া খাবা। আমাৰ খোৱা মানুহ খালি খাওঁ এই যোৱাকালি ঈদ খাইছোঁ বিলপাৰত, আৰু আজি আৰু বিয়া খাবা আহিছোঁ। বিহু চব বিহু খাম, চবে ঘৰে ঘৰে যাই পেলাই বিহু খাম। এই ঘৰত তাতে যাম, সেই ঘৰত তাতে যাম। আৰু ফাইনেলি আমি আহি পালোঁ নলবাৰীৰ ৰয়েল গাৰ্ডেন। আজি আমাৰ শান্তি বিয়াৰ পাৰ্টিটো ইয়াতে আছে, তো প্ৰথমতে ভিতৰলৈ গৈ লওঁ, তাৰপিছত দেখা আছে সকলোখিনি। ৰাস্তাৰে আহোঁতে যাওঁতে সদায় এখন দেখিয়ে থাকোঁ, কিন্তু কোনোদিন মই ইয়ালৈ সোমাই পোৱা নাই। আজি প্ৰথমবাৰলৈ আহিছোঁ ভিতৰলৈ। তো ভিতৰত কেনেকুৱা কি মোৰ চাবলৈ বহুত বেছি মন যায় আছে। তো ভিতৰলৈ গৈ চবফালে ইমান মানুহ দেখি আমাৰ সোমাই আহোঁতে যে ইমান লাজ লাগিছে, হ'লেও ফ্ৰেণ্ডজনীয়ে আমাক অলপ নিবলৈ আহিলে আগবঢ়াই। তো তাইক দেখি অকণমান লাজটো কমিলে, আৰু এইজনীৰে ভাগিনৰ আজি শান্তি বিয়া আছে, তালৈকে আহিছোঁ। আৰু আহি পাই আমি প্ৰথমতে অকণমান বহিয়ে দেখিলোঁ যে ফুচকা দি আছে। তো চাহ জিলেপি সকলোবিলাক বাদ দি আমি প্ৰথমতে ফুচকা খোৱাত লাগিলোঁ, আৰু ফুচকা খাই আহি আমি গোটেইকেইজনী একেলগে বহি অকণমান আড্ডা মাৰিলোঁ। আমি কেইজনী য'তেই থাকোঁ তাতে ইমান যে চিঞৰ বাখৰ কৰি থাকোঁ, এতিয়াও একেই অৱস্থা হৈছে। ইমান ডাঙৰ ছোৱালী হৈ যে ইমান চিঞৰ বাখৰ, তো সকলোৱে আমাৰ পিনে ঘূৰি চাইছে। তথাপিও আমাৰ পিছে অকণমান লাজ লাগিছে। হ'লেও ভাত খাবলৈ মাতিলে, আমিও ভাবিলোঁ বেছি দেৰি ইয়াতে নকৰোঁ, বহুত গৰম আছে আজি। তাৰপিছতে আমিও ভাত খাবলৈ গ'লোঁ, আৰু ভাত খাই থকাতে এয়া দেখিছেনে, ইহঁতক ভিডিঅ' কৰিলে, আৰু ভিডিঅ'টোত ইমান বেছি লাজ ইহঁতৰ যে আমাক নেদেখাবি। সিহঁতে মানে ভাত খাওঁতে অকণমান ষ্টাইল মাৰি ভাত খাব, সেইবাবে সিহঁতক দেখাব নালাগে। গৰমৰ উৎপাতত ইয়াত একেবাৰে থাকিব পৰা নাই, সেইবাবে ভাবিলোঁ ভাত খাই আহি জল্দি আমি যাওঁগৈ ইয়াৰ পৰা। তো কইনাজনীক আমি ধুনীয়াকৈ মাত দিব গ'লোঁ এইবাৰ, আৰু এইজনী হৈছে আমাৰ কইনাজনী। আজি কইনাজনীয়ে যদিও অকণমান টাইম থাকিবলৈ দিছিলে আমাক, তথাপিও আমি তাত আৰু বেছি দেৰি নৰলোঁ। ইয়াৰ পৰা আমি বাহিৰলৈ আহিলোঁ। বাহিৰলৈ আহি আমাৰ চলি গ'ল ফটো ছিজন একেবাৰে। চবেই মানে ইয়াত এইটো বোলে ইয়াত ফটো উঠোঁ, তাত ফটো উঠোঁ, তো তেনেকৈ মানে ইমান টাইমখিনি কেনেকৈ গুচি গ'ল আমি গমেই নাপালোঁ। আৰু তাৰপিছতে আমাৰ চকু পৰিল এইয়া সৰু পোৱালীবোৰৰ যে খেলনাবোৰ আছে, তাত আমাৰ চকু পৰিল। তো চিধা আমি দৌৰিলোঁ তালৈকে। এইজনীক দেখিছেনে, চবেই ফটো উঠিছে, আৰু চবৰে বেগকেইটা নি তাইৰ হাতত জমা দিছে। তাই যিটো মচনত থিয় হৈছে, মই একেবাৰে হাঁহিত ৰ'ব পৰা নাই। আৰু তাৰপিছতে এইকেইটাইতো এনি টাইম হাঁহিয়ে থকা কাম। আৰু মই এইপিনে ভিডিঅ' কৰি থাকোঁতে সিফালে দেখিলোঁ মোৰ লগৰ এজনীয়ে তাত উঠিবলৈ গৈছে, আৰু তাই উঠি অহা দেখি মইতো একেবাৰে ৰ'বই পৰা নাই। ইয়াৰ পিছতে মই দৌৰিলোঁ তাত উঠিবলৈ। সৰু বাচ্ছাবোৰৰ লগত আমি বাচ্ছা হ'বলৈ গ'লোঁ। কি কৰিব আৰু, সৰু ছোৱালীৰ খেলনাবোৰ দেখিলে যে এতিয়াওহে বাচপনাবোৰ মনত পৰি যায়। মই যিটো মচনত তাৰ পৰা নামি আহিছোঁ, ইহঁতে ভাবিছিলে যে মই আজি তাৰ পৰা পৰি কঁকাল নাভাঙিলেহে ৰক্ষা, কিন্তু মোৰ ভাগ্য ভাল আছিল, মোৰ একোৱেই নহ'ল। আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। বাই বাই, থেংকছ ফৰ ৱাচিং।